নমস্কাৰ বন্ধুসকল, মই ৰফিকুল আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল আছামিজ ৱৰ্ডলৈ। আজি হয়তো আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে কোনটো টপিকৰ ওপৰত আপোনালোকৰ ওচৰত মই ভিডিঅ' লৈ আহিছোঁ বা কোনটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ। হয়, আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ ইউটিউবত কেনেকৈ ভিডিঅ' আপলোড কৰে। হয়তো আপোনালোকে কোনোবাই যদি ভিডিঅ' আপলোড কৰিছে আৰু কোনোবাই যদি কৰিম বুলি ভাবি আছে, যদি আপোনালোকৰ আপলোড কৰাত মানে কি ভাল হোৱা নাই বা আপোনালোকে ভিউজ সেইমতে পোৱা নাই, আপলোড কৰা আপোনালোকে যেনেকুৱাকৈ বিচাৰিছে, তেতিয়াহ'লে মই যেনেকৈ আপোনালোকক আজি দেখাই দিম তেনেকৈ আপোনালোকে ফ'ল' কৰক আৰু আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'ব, আপোনালোকেও ভিউজ পাব। তাৰ কাৰণে আপোনালোকে 4টা কাম কৰিব লাগিব। সেই 4টা কাম হৈছে, প্ৰথমটো হৈছে ইউটিউবত ভিডিঅ' কেনেদৰে আপলোড কৰে, আৰু 2 নম্বৰটো হৈছে থাম্বনেইল, ইউটিউবত থাম্বনেইলখন কেনেকৈ লগায়, আৰু 3 নম্বৰ হৈছে আপোনালোকে ইউটিউবত টাইটেল কেনেকৈ লগাব, আৰু 4 নম্বৰ হৈছে টেগ আপোনালোকে কেনেকৈ লগাব। এই সকলোখিনি আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সুন্দৰভাৱে বুজাই দিম। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো ক'ত কেনেকৈ কি কৰে স্ক্ৰীনলৈ যাওঁ আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। বন্ধুসকল, এতিয়া মই মোৰ মোবাইলৰ স্ক্ৰীনত আহি গৈছোঁ আৰু আপোনালোক সকলোৱে জানে যে ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ ফাৰ্ষ্ট টাইম আমি ইউটিউব এপত যাব লাগিব, গৈ ইউটিউব এপত ভিডিঅ'টো আপলোড কৰিব লাগিব। সেইকাৰণে মই ইউটিউব এপটো অন কৰি দিলোঁ আৰু মোৰ ইউটিউব অন হৈ গ'ল। আৰু এতিয়া আপোনালোকে তলৰ পিনে দেখিবলৈ পাইছে প্লাছ চিন এটা দেখিবলৈ পাইছে, আৰু সেই প্লাছ চিনটোত গৈ আপলোড ভিডিঅ'ত গৈ মই ভিডিঅ'টো আপলোড কৰিম। আৰু ইয়াত চাই আছে মোৰ ভিডিঅ' ছেভ কি আছে আহি গৈছে, আৰু 16 ছেকেণ্ডৰ ভিডিঅ' এটা মই এক্সাম্পল হিচাপে আপোনালোকক আজি দেখাম। তাৰ কাৰণে মই 16 ছেকেণ্ডৰ এটা ফানি ভিডিঅ' চিলেক্ট কৰি লৈছোঁ, আৰু এই ভিডিঅ'টোত গৈ মই এতিয়া ওপৰত নেক্সট অপশ্যনটো আপোনালোকক দেখিবলৈ পাইছে, নেক্সটত গৈ নেক্সট কৰি দিম। তাৰপিছত এতিয়া মই কেপশ্যন এটা লিখিম। এইটো এছামিজ ফানি ভিডিঅ' হয় সেইকাৰণে, আৰু এছামিজ শ্বৰ্ট ভিডিঅ' হয় সেইকাৰণে মই ইয়াত কেপশ্যন দিম এছামিজ শ্বৰ্ট ভিডিঅ'। আপোনালোকক সদায় এইটোৰ ওপৰত মনত ৰাখিব যে ভিডিঅ'টো কেনেকুৱা, আৰু ভিডিঅ'টোৰ এনেকুৱা এটা টাইটেল দিব যিটো কমন মানুহে মানে বেছি চাৰ্চ কৰে, ঠিক তেনেদৰে আপোনালোকে। আৰু ইয়াত গৈ আনলিষ্টেড কৰি দিব ভিডিঅ'টো। সদায় ভিডিঅ' আপলোড কৰোঁতে ইউটিউবত আনলিষ্ট কৰি দিব, আৰু যদি ডাঙৰৰ কাৰণে বনাইছে ইটছ মেড নট ফৰ গাইড বুলি লিখিব, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভিডিঅ' বনাইছে তেতিয়াহ'লে আপোনালোকে য়েছ ইটছ মেড ফৰ গাইড বুলি লিখি দিব। আৰু এতিয়া মই ভিডিঅ'টো আপলোড কৰি দিলোঁ। এতিয়া মোৰ ভিডিঅ' আপলোড হৈ আছে। তো এতিয়া মোৰ ভিডিঅ' 50% কাম হৈ গ'ল। ইউটিউবত ভিডিঅ' মোৰ এতিয়া আপলোড হৈ আছে। তো বলক কিমান আপলোড হৈছে কি আমি চাই লওঁ। এতিয়া এতিয়া আমাৰ ভিডিঅ'টো 100% আপলোড হৈ গ'ল। তো এতিয়া আমি আকৌ স্ক্ৰীনত যাব লাগিব, গৈ বেলেগ এপত গৈ আমি তাত থাম্বনেইল, টাইটেল আৰু টেগ এইবোৰ লগাব লাগিব। তাৰ কাৰণে আমি আকৌ স্ক্ৰীনলৈ গুচি যাব লাগিব। তো বলক স্ক্ৰীনত গৈ ক'ত কেনেকৈ কি কৰে চাওঁ। এতিয়া স্ক্ৰীনত আহিলোঁ। তাৰপিছত আমাক এতিয়া এটা এপ লাগিব, সেই এপটোৰ নাম হৈছে YT ষ্টুডিঅ'। YT ষ্টুডিঅ'ত গৈ আমি থাম্বনেইল, টাইটেল আৰু টেগ লগাব লাগিব। আৰু এই এপটো আপোনালোকে প্লে ষ্ট'ৰত গৈ YT ষ্টুডিঅ' বুলি মাৰিলে এপটো পাই যাব। আৰু বলক এতিয়া মই YT ষ্টুডিঅ'ত গৈ মই আপোনালোকক যিটো ইউটিউব চেনেলত ভিডিঅ'টো দেখাই আছোঁ সেই ইউটিউব চেনেলটো মই আনি লৈছোঁ। ইয়াত আনি লৈ এতিয়া ওপৰৰ পিনে আপোনালোকে দেখিবলৈ পাইছে যে সেইটো আপলোড কৰা ভিডিঅ'টো ইয়াত আহি গৈছে। আৰু এতিয়া সেই ভিডিঅ'টোত গৈ ক'ত কেনেকৈ কি কৰে চাই থাকক, মই এফালৰ পৰা দেখাই গৈ থাকিম। এতিয়া ভিডিঅ'টোত মই পিউজ কৰি দিছোঁ। ভিডিঅ'টোত গৈ এতিয়া কলমৰ দৰে চিন এটা আপোনালোকে দেখিবলৈ পাইছে। এই ফটোখনত আৰু এটা কলমৰ দৰে চিন আছে। তাত গৈ কাষ্টম থাম্বনেইল বুলি যিটো অপশ্যন আছে, সেই কাষ্টম থাম্বনেইলত গৈ যিকোনো মই এখন আপোনালোকক দেখাবৰ কাৰণে জাষ্ট এখন থাম্বনেইল ইয়াত চিলেক্ট কৰি লৈছোঁ। ইয়াত চিলেক্ট অপশ্যনটোত গৈ টাচ কৰি দিয়ক। এতিয়া আমাৰ থাম্বনেইল চিলেক্ট হৈ গ'ল। এতিয়া ডিছক্ৰিপশ্যনত আমি যাব লাগিব। ডিছক্ৰিপশ্যনত আমি প্ৰথম যিটো অপশ্যন, সেই অপশ্যনটো আমাৰ ভিডিঅ'ৰ টাইটেলটো আমি চিলেক্ট কৰি ল'ব লাগিব। লৈ কপি কৰি ডিছক্ৰিপশ্যনত আমি সেইটো দিব লাগিব। আৰু ডিছক্ৰিপশ্যনত মই সেইটো দি দিছোঁ। তাৰপিছত হেছটেগ দি আপোনালোকৰ টাইটেলটো তাত লিখি দিয়ক। এতিয়া আছামিজ শ্বৰ্ট ভিডিঅ', আৰু যিটো আপোনালোকে টাইটেল ইয়াত লিখিব তাত স্পেচ একেবাৰে নাৰাখিব, লগত লিখি যাব। এতিয়া যেনেদৰে ওপৰত লিখিছোঁ এছামিজ শ্বৰ্ট ভিডিঅ', তাত মই স্পেচ অলপ এৰিছোঁ, কিন্তু তলৰটোত মই একেলগে লিখিছোঁ। আৰু আপোনালোকৰ সেইটো একদম একেলগে লিখি যাব। আৰু ইয়াত যিটো ডিছক্ৰিপশ্যনত আপোনালোকে হেছটেগ দি লিখিব, ইয়াত আপোনালোকে আপোনালোকৰ চেনেলটোৰ নামটো দি দিব। আৰু মোৰ চেনেলটোৰ নাম ৰফিকুল হক, সেইকাৰণে মই চেনেলটোত হেছটেগ ৰফিকুল হক বুলি দি দিছোঁ। চাওক
ৰফিকুল HOQUE হক দি দিলোঁ এতিয়া আমাৰ হৈ গ'ল আৰু এটা কথা ডেসক্ৰিপশন যেতিয়া আপোনালোকে লিখিব তাত গৈ আপোনালোকে ভিডিওটোৰ বিষয়ে এবাৰ তলত লিখি দিব ভিডিওটো কেনেকুৱা কি কেনেকুৱা আপোনালোকৰ যাতে ভিউয়াৰ্সে গম পায় যে ভিডিওটো কিহৰ ওপৰত কেনেকুৱা সেই কাৰণে ভিডিওটো লিখি দিব এইটো এটা ফানি ভিডিও সেই কাৰণে মই ইয়াত জাস্ট আপোনালোকক দেখাবৰ কাৰণে দিছ ইজ এ ফানি ভিডিও বুলি লিখি দিছো কিন্তু আপোনালোকে ভালদৰে ভিডিওটোৰ কি কথা কি বতৰা কিহৰ ওপৰত লিখিছে সেইখিনি ভালদৰে ভিডিওটোৰ ডেসক্ৰিপশনত আপোনালোকে লিখি দিব ইয়াত মই দিছ ইজ ফানি ভিডিও আপোনালোকে আৰু বহুত কিবা কিনি লিখি দিব পাৰিব এতিয়া ইয়াত গৈ আমি লাষ্টত টেগ কেনেদৰে কি দিয়ে বলক টেগ লিখো টেগ প্ৰথমে আপোনালোকে আপোনালোকৰ টাইটেলটো যেটো দিছে হেতু টেগত ব্যৱহাৰ কৰিব এছামিজ শৰ্ট ভিডিও দিছো আপোনালোকে টেগ লিখোতে সদায় এটা কথা মনত ৰাখিব এছামিজ শৰ্ট ভিডিও লিখি ইতে কোনাত যেটো কাৰৰ দৰে চিন আছে হেতু টাচ কৰি দিব দিলে এটা টেগ হৈ গল আৰু নেক্সট আপোনালোকে আপোনালোকৰ চেনেলটোৰ নাম টেগত বহাই দিব আৰু টেগ বহাওতে আপোনালোকে এটা কথা মনত ৰাখিব যে টেগটো সদায় এনেকুৱা ধৰণৰ যে মানুহে কি ধৰণে সাৰ্চ কৰিব পাৰে আপোনাৰ ভিডিওটো আপুনি হেতু ভাবি চাব বলে মানুহে এনেকুৱা ভাবে সাৰ্চ কৰিব পাৰে হেতু আপুনি এটা টেগত বহাই দিয়ক যদি তুমি এছামিজ শৰ্ট ভিডিও দিছা তাত এছামিজ ফানি ভিডিও বুলিও আপুনি দি দিব পাৰে কোনোবা যদি এছামিজ ফানি ভিডিও বুলি দি ইউটিউবত সাৰ্চ কৰে তেতিয়াহলে আপোনাৰ ভিডিওটো আহি যাব এতিয়া আমাৰ সেই গোটেইখিনি মই সেভ কৰি ললো এতিয়া গৈ আমি ভিডিওটো পাবলিক কৰিম আনলিস্টেড হৈ আছিল এতিয়া মই পাবলিক কৰি দিলো এতিয়া আমাৰ ভিডিওৰ কাম আপলোডৰ সম্পূৰ্ণ হৈ গল এতিয়া আমাৰ ভিডিওটো আপলোড হৈ গল এতিয়া সকলোৱে এই ভিডিওটো পাব যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আজিলৈ বাই